গুড মৰ্ণিং ৰাইজসকল। এতিয়া বৰ্তমান কালি আমি এতিয়া কৈছিলোঁ পূজা চাই পেলাই মানে এতিয়া যোৰহাটৰ পৰা গৈ আছোঁ ঘৰলৈ, মানে গোলাঘাটলৈ গৈ আছোঁ আৰু ৰুমৰ পৰা ওলাইছোঁ, মানে লগৰটো ৰুমৰ পৰা ওলালোঁ। এতিয়া গৈ পাই লওঁগৈ গোলাঘাট। তাৰপৰা গোলাঘাটৰ পৰা ক'ত আজি ক'ৰবাত ঘূৰিবলৈ যাম বুলি ভাবিছোঁ, মানে কলেজৰ লগৰকেইটা লগ কৰিম বুলি ভাবিছোঁ। কি হয় চাওঁচোন, আগত বাইক চাইকবোৰ উলিয়াই লওঁ। তাৰপৰা গোলাঘাট পাই লওঁগৈ বাৰু, বাটত কিবা এটা খাবও লাগিব, মানে ইয়াৰ পৰা চাহ খাই ওলালোঁ অলপ বা আৰু কিবা এটা খাব লাগিব। তাৰপৰা গোলাঘাট পাই কি হয় চাওঁচোন। আৰু এতিয়া ৰুমৰ পৰা ওলাই আহি চিধা আমি পালোহি চুকাফা ক্ষেত্ৰ। মানে মই বাটত ব্লগ চগ নকৰিলোঁ, মানে গোলাঘাটৰ ৰাস্তাতে এতিয়া গৈ আছোঁ। আৰু বাওঁহাতে আমাৰ এইটো যোৰহাটৰ চুকাফা ক্ষেত্ৰ, যোনে যোনে আহিছে সেইটোতো জানেই। আৰু বৰ্তমান আমি পালোহি কাকডোঙা দলং, আৰু এই দলংখন পাৰ হ'লে ইফালে গোলাঘাট, মানে দলংখনৰ ইপাৰ সিপাৰ যোৰহাট আৰু গোলাঘাট প্ৰত্যেকটো ছাইডেই মানে কাকডোঙা নদীখনেই মানে যোৰহাট গোলাঘাটক ভাগ কৰিছে। আৰু এই দলংখনৰ ওচৰৰ মানে যিটো পৰিৱেশ সেইটো বহুত ভাল লাগে। ইফালৰ পৰা মানে আপুনি চাৰিও চাইডে গছে দেখিব, আৰু ছাইডত বিল চিলো আছে, গতিকে মানে এইডোখৰত ভাল লাগে। এতিয়াতো ৰাস্তাটো বনাই দিলে আৰু ধুনীয়া হৈ গ'ল দেখিবলৈ। মই যেতিয়াই আহোঁ মানে এই জেগাটুকুৰাত, আগতেতো আমি ফটো চটো মাৰিবলৈ আহিছিলোঁ বাৰু, কিন্তু এতিয়াও ভাল লাগে যিমান আগতেও ভাল লাগিছিলে। গতিকে গৈ থাকোঁচোন। আৰু এতিয়া আমি পালোহি নেঘেৰিটিং চাৰিআলি। ইয়াৰ পিছতে পাম দেৰগাঁও, আৰু আমিতো দেৰগাঁও হৈ গৈছিলোঁ, আকৌ এতিয়া দেৰগাঁও হৈয়ে যাম এতিয়া পূজাৰ কাৰণে। ইয়াত বাৰু অলপ মানুহ হৈছে। এইফালে সোঁ চাইডে এইভাগ পূজা মণ্ডপ এভাগ আছে, আৰু ইয়াৰ পৰা সোঁ চাইডে যোৱা ৰাস্তাটোত গ'লে পায় দেৰগাঁৱৰ নেঘেৰিটিং শিৱ মন্দিৰ। মানে ৰাস্তাটো বনাই দিয়াৰ পৰা ইয়াৰ যোনবোৰ মানে লোকেশ্যনবোৰ দেখিবলৈ আগতকৈ ভাল হৈ গ'ল। আৰু আগতেও ভাল আছিলে, গছ গছনি আছিলে, কিন্তু এতিয়া মানে এই বাগানৰ মাজত হাইৱেটোৰ কাৰণে বেছি দেখিবলৈ ধুনীয়া হৈ গ'ল। আৰু এতিয়া পালোহি দেৰগাঁও, মানে কিবা এটা খাই লওঁ। আমি ৰাতিপুৱা তাত হেৰিয়ে খাই আহিছিলোঁ, ইয়াতো চাহ তাহে খামগৈ, একেবাৰে ঘৰত গৈ ভাত খামগৈ, নহ'লে আকৌ ঘৰত ভাত খাবগৈ নোৱাৰিমগৈ। গতিকে ইয়াত সোমাই কিবা এটা খাই লওঁ। আকৌ অকণমান দূৰ আহি পেলাই ৰখিলোঁ, এতিয়া পাণ খাবলৈ ৰখিছে। কিন্তু এইফালে যায় DKD কলেজ। গোলাঘাটত ৰখি আছে লগৰ দুটামান, মানে লগৰ ল'ৰা ছোৱালী আমাৰ কলেজত পঢ়া, লগ কৰিবলৈ পূজা বুলি। গতিকে একেবাৰে গোলাঘাটত লগ পাই আছোঁগৈ। মানে কথাটো এনেকুৱা, দেৰগাঁৱত পৰা আহি মানে ডাইৰেক্ট গোলাঘাট পালোহি। আৰু এই চব এই ভিডিঅ' কৰি আছে, মানে এই বিহাইণ্ড দ্য চিন কৰি আছে। দেৰগাঁৱৰ পৰা টাউন পালোহি, আৰু এহঁতৰ লগত এতিয়া ঘূৰিলোঁ। একো টাউনখনত দিন পোহৰত একো চাবলৈ নাই, গতিকে হোটেলত ভোক লাগি আছিলে, খাবলৈ সোমালোঁ। আৰু খাই কৰি পেলাই এতিয়া চিধা ঘৰ যাম। আকৌ বোলে দেউতাই ফোন কৰিছে, আকৌ গধূলি আহিব লাগিব টাউন। এতিয়া আজি গোলাঘাটত মানে গধূলিকৈ চোৱা হ'ব, মানে ভণ্টি বিয়াৰ হ'ব। গতিকে আগলৈ কি হয় চাই থাকোঁচোন। আনক আৰু এয়া আহি গ'ল আমাৰ খানাত। আৰু এইটো কিবা কিবি অৰ্ডাৰ দিছিলে, কি অৰ্ডাৰ দিছিলে ছোৱালীবোৰে নাজানো। মুঠতে ভাত, আমাক ভাত লাগে, ভাত নহ'লে আমাৰ কাম নহয়। গতিকে ভাতকে খাই দিওঁ আৰু। তই আৰম্ভ কৰ আকৌ। কৃষ্ণ হৰি। বৰ্তমান খাই কৰি ওলালোঁ, আৰু লগ পালোঁ আমাৰ এখেতক, দীপকক। মানে এতিয়া খাই কৰি পেলাই এতিয়া চাগে ডাইৰেক্ট চিধা যাম ঘৰলৈ, কাৰণ এইফালে পিছফালে গান বজাই আছে। হেৰি আহিব পাৰে, কবিয়াত আহিব পাৰে, সেইটো মোৰ গাত দুখ নহয় দেই, খালি সেইটো মোক কৈ লাভ নাই। আৰু দিনৰ অৱস্থাত গোলাঘাট টাউনৰ পৰিৱেশ এয়া, মানে দিনততো ইমান মানুহ কম নহয়। মানে এইফালে চালেও মানুহ পাব আপুনি, সেইফালে চালেও মানুহ পাব, কিন্তু মাস্ক পিন্ধা মানুহ আপুনি নাপায়। মানে এতিয়া পূজাৰ পিছত কৰোণা হ'ব, গতিকে কৰোণাৰ কাৰণে চবেই সাজু হ'ব। তাৰপিছত লকডাউন দিব, কাৰফিউ দিব ধুনীয়াকৈ, সেইটোৰ কাৰণে মানুহবোৰ সাজু হ'ব হ'ল। এতিয়া কথাটো এনেকুৱা, ঘৰ পালোহি, ঘৰ পাই পেলাই আকৌ ওলাইছোঁ পূজা চাবলৈ। মানে কি, মই মাহঁতক পূজা চোৱাবলৈহে নিওঁ। মইতো নিজে চাই আহিলোঁৱেই, কালি যোৰহাটত চালোঁ, আজি এতিয়া টাউনত মানে মাহঁতে, মা আৰু ভণ্টি ওলাইছে, দেউতা নাযায়। গতিকে এতিয়া গাড়ীটো তেল নাই বোলে, তেলকণ মই প্ৰথমতে ভৰাই আনো, তাৰপিছত মাহঁতক তাৰ পৰা উঠাম, আৰু গাড়ীত উঠাই পেলাই চিধা যাম টাউন। আকৌ এতিয়া গধূলি সময়ত এতিয়া গোলাঘাট টাউনৰ পৰিৱেশটো দেখুৱাই আছোঁ। ভৰাই আনিলোঁ তেল ভৰাই আনি এতিয়া চিধা মাহঁতক উঠাম,
আৰু টাউন মানে মাহঁতক উঠাই আৰু চিধা টাউন যাম। ঘৰৰ ওচৰৰ ছোৱালীজনী যোৱা কথা আছিলে, কিন্তু নাযায় চাগে আৰু এতিয়া মানে ৰখি নাথাকোঁ, নহ'লে 9টা বজালৈকে যিহেতু, গতিকে ৰখি থাকিবলৈ এতিয়া টাইম নহ'ব। সোনকালে গৈ পেলাই সোনকালে আহিবগৈ লাগিব। এতিয়া মাহঁতক উঠাম আৰু চিধা যাম, গতিকে গৈ পেলাই একেবাৰে টাউনত লগ পাই আছোঁগৈ। আকৌ একেটা লোকেশ্যন, অথনি দিনত যোনটো দেখুৱাইছিলোঁ একেডোখৰ জেগাই, কিন্তু দিনত মানুহতকৈ এতিয়া ৰাতি মানুহ চব, দিনৰ মানুহতকৈ মানে এতিয়া ৰাতি 3 গুণ মানুহ, 3 গুণ আৰুতো মানুহ আহি আছে। এতিয়াতো কেইটা বাজিছে, 6টামানো বজা নাই, গতিকে ৰাতি 8টামানলৈ আৰু মানুহ হ'ব মানে। আৰু বেছিভাগ মানুহৰে মাস্ক নাই, গতিকে কৰোণাৰ কাৰণে চবেই সাজু হ'ব হ'ল আৰু। আৰু এয়া গোলাঘাট টোকানী চাৰ্কুলৰ পূজা, সন্মুখত চাউলুং চুকাফা আৰু মানুহ চক, কিমান মানুহ আৰু মানুহ আহিবলৈতো আছেই মানে। এতিয়াতো 6টামান বাজিছেহে, গতিকে আৰু মানুহ আহিবলৈ বাকী আছে। এইফালে হৈ আছে কিবা বেণ্ড বজাই আছে, যিহেতু এইবাৰ সাংস্কৃতিক কাৰ্যসূচী কৰিবলৈ চৰকাৰে একো দিয়া নাই। আৰু এইটো গোলাঘাট বাটা পইণ্টৰ 360 ভিউ, মানুহ চক। পূজা চাই আহি আকৌ খাবলৈ সোমালোঁ। এইবাৰ মানে মাহঁতৰ লগত খাবলৈ সোমাইছোঁ। দিনত বাৰু খাইছিলোঁ লগৰকেইটাৰ লগত, এতিয়া খাবলৈ সোমাইছোঁ মাহঁতৰ লগত। আৰু 9টা বজাততো বন্ধ হ'বই। এতিয়া টাইম 7:30 হ'ল। অৰ্ডাৰ দিয়ে বহুত টাইম হ'ল, মানে মানুহ বহুত হোটেলত, সেইকাৰণে টাইম লগাইছে, কিন্তু উপায় নাই, ৰখিব লাগিবই। গতিকে আকৌ খাই বৈ পেলাই আৰু 9টা বজাৰ আগত ঘৰ পোৱাকৈ, পুলিচৰ মাৰ নোপোৱাকৈ যেনে তেনে ঘৰ সোমাবলৈ হ'ল আৰু। মুঠতে যেনে তেনে ঘৰ সোমামগৈ বুলি ভাবিছোঁ, যদিহে খানাটো ইয়াত সোনকালে দিয়ে। হোটেলৰ পৰা ওলাই আহিলোঁ, ওলাই আহি আৰু এতিয়া মুঠতে চিধা ঘৰ যাওঁ। গাড়ীখন আছে বহুত দূৰত, আৰু এতিয়া গাড়ীৰ ওচৰলৈ যাব লাগিব। তাৰ পৰা গাড়ীৰ পৰা একেবাৰে যাম ঘৰ। এইভাগ হৈছে থানাৰ সন্মুখৰ পূজা মণ্ডপ, আৰু এইখন হৈছে গোলাঘাট থানা। গতিকে গাড়ীৰ ওচৰলৈ গৈ আছোঁ, আৰু বেছি দূৰ নাই, কিন্তু বহুত দূৰ খোজকাঢ়ি দিলোঁ, মানে এক পাক মাৰিবলগীয়া হৈছে গাড়ীৰ কাৰণে। গাড়ীখন বহুত দূৰত পাৰ্ক কৰিবলগীয়া হ'ল, কাৰণ ভিতৰতোতো সোমাবলৈ কৰিবলৈ নিদিয়েই। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ' অহালৈকে তেতিয়াহ'লে টাটা আৰু বাই বাই।